তো হাই ফ্ৰেণ্ডছ, আজি আমি বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। চ' যদি মোৰ চেনেলটোত কোনোবা নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়া লাইক কৰি দিব। আমি আজি কথা পাতিম অসমৰ আটাইতকৈ চেলিং বাইক কোনখন, আটাইতকৈ চেলিং। আৰু এইখন হৈছে হিৰো গ্লেমাৰ, আৰু হিৰো গ্লেমাৰখন বহুত আগৰ পৰা চলি আহিছে। আৰু এই হিৰো গ্লেমাৰখন অসমৰ আটাইতকৈ টপ চেলিং বাইক অফ আছাম বুলি ক'ব পাৰি, কাৰণ বেছিভাগ মিডল ক্লাছ মানুহে এইখন গাড়ী কিনে। আৰু এইখন গাড়ী কিনাৰ এক নম্বৰ কাৰণটো হৈছে মাইলেজ। এইখন গাড়ী এনেকুৱা মাইলেজ দিয়ে যি বেলেগ গাড়ী দিব নোৱাৰে। চ' এক নম্বৰ পইণ্টটো হৈছে কিনাৰ এইটো। চ' 2 নম্বৰ কাৰণটো হৈছে অসমত টপ চেলিং হোৱাৰ কাৰণ এইখন বহুত প্ৰেফাৰ কৰিব পৰা গাড়ী, আৰু ইয়াৰ ছাৰ্ভিচ কষ্টটো বেছি নাহে, একদম মিনিমাম ছাৰ্ভিচ কষ্ট আহে। আৰু এইটো 2 নম্বৰ কথা। আৰু আগৰ যিকেইখন গাড়ী আছিল BS4 BS3, সেইকেইখন গাড়ীতকৈ এতিয়া যিটো BS6 মডেল আহিছে, আৰু এই BS6 মডেলটো ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে মই এটা ডেডিকেটেড ভিডিঅ' বনাম। চ' আজি আমি এটা কথাই এনে শ্বৰ্ট ভিডিঅ' এটা দিলোঁ যে আটাইতকৈ বিক্ৰী হোৱা গাড়ী কোনখন, সেইখন হৈছে গ্লেমাৰ।